আচলতে চাওমিনখিনি বনাই থাকোঁতে মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ, গতিকে কিমানখিনি পানী দিলোঁ সেয়া আপোনালোকক দেখাবলৈ নহ'ল, কিন্তু চাওমিনখিনি ডুব যোৱাকৈ পানী দিব। আৰু এতিয়া এইখিনি চাওমিনখিনি বইল হৈ আছে আৰু মই ইয়াতে অকণমান নিমখ আৰু অলপমান ৰিফাইন তেল দি পিনে বইল হ'ব দিছোঁ। আৰু মই পাচলি লৈছোঁ এয়া বন্ধাকবি, মটৰ, গাজৰ, কেপচিকাম আৰু বিন। তিনিজনে আমি যিহেতু খাম তাৰ জোখতে চব্জিখিনি লৈছোঁ। আৰু এয়া চাওমিনখিনি বইল হোৱাৰ পাছতে মই এটা ভালকৈ 2-3 বাৰমান ধুই লৈছোঁ। ধুই লোৱাৰ পিছত খৰাহী এটাত পানীখিনি যাব দিছোঁ। আৰু যোৱাৰ পাছতে মই ইয়াত অলপমান চয়া চচ দি দিছোঁ। এইখিনি সানি ল'ম অকণমান। আৰু এইপিনে মোৰ কেৰাহী গৰম হৈ গ'ল। এতিয়া মই ইয়াতে পিঁয়াজ এটা লৈছোঁ, সেয়া অলপ ভাজি ল'ম পিঁয়াজখিনি। তাৰ পাছতে মই অন্য পাচলিখিনি দিম, ধৰক গাজৰ, বিন, বন্ধাকবি, মটৰ সেইখিনি দিম, কিন্তু কেপচিকামখিনি নিদিওঁ। কেপচিকামখিনি অকণমান দেৰি পিছত দিম। এতিয়া এইখিনি মই অকণমান সময় ভাজি ল'ম। ইয়াতে আৰু বেলেগ একো পাচলি নিদিব, নহ'লে ভাল নালাগে খাই। আৰু এয়া মই নিমখ 1 চামুচ দিলোঁ। মানে ফুলকবি চুলকবি সেইবিলাক ভাল নালাগেগৈ আৰু মানে এইখিনিয়ে ভাল লাগে, এনেকুৱাখিনিয়ে ভাল লাগে এইকেইটা বস্তুৱে ইনগ্ৰিডিয়েণ্টছে। তাৰপিছতে মই ইয়াতে কেপচিকাম কিডোখৰ দি দিছোঁ। এইখিনি অকণমান সময় ভাজি ল'ম। অলপ কেঁচা কেঁচা হৈ থাকিলে পিছে খাই ভাল লাগে। আৰু এতিয়া ইয়াতে মই চয়া চচ আৰু ভিনেগাৰ আৰু টমেট' চচ দি দিম। আৰু গোটেইখিনি মই ভালদৰে আকৌ এবাৰ ভাজি ল'ম। আপোনালোকে ইয়াতে কিন্তু পনীৰো দিব পাৰে। এই পাচলিখিনিত পনীৰ সৰু সৰু কিউব কৰি পেলাই দিব পাৰে। আৰু যদি এগ বনায় তেতিয়াহ'লে কণীটো আগতীয়াকৈ ফ্ৰাই কৰি পেলাই থৈ দিব, আৰু মানে যেতিয়া হৈ যাব তাৰ ওপৰত দি দিব। তেনেকৈ চিকেনো সেইদৰে বনাব পাৰে। আৰু এইখিনি গোটেইখিনি মই ভাজি লোৱাৰ পাছত এতিয়া মই ইয়াতে চাওমিনখিনি দি দিছোঁ। আৰু চাওমিনখিনি দি দিয়াৰ পাছতে এতিয়া লৰাবৰ বাবে মই এখন কাটা চামুচ ল'ম, আৰু কাটা চামুচেৰে লৈ গোটেইখিনি মই ভালদৰে মিহলি কৰি দিম। যিসকলৰ ঘৰত এতিয়া সৰু বাচ্ছা থাকে, সিহঁতে যদি পাচলি খাই বেয়া পায়, তেতিয়াহ'লে আপোনালোকে এইটো কৰিব পাৰে। এইদৰে মেগী, চাওমিন, পাস্তা, মেক্ৰণি সেইবিলাক বনালে ইয়াতে পাচলিবিলাক কাটি দিব মিহি মিহিকৈ, সৰু সৰুকৈ, তেতিয়া সিহঁতে খায়ো ভাল পায়। আমাৰ যিহেতু প্ৰাঞ্চুৰ বাবে মই এইদৰে বনাওঁ, সেইবাবে আপোনালোককো দেখালোঁ। আৰু এয়া একেবাৰে শেষত মোৰ ধুনীয়া চাওমিনখিনি খাবলৈ টেষ্টি, বহুত টেষ্টি হয় এনেকৈ বনালে। চাওমিনখিনি ৰেডি হৈ গৈছে। আপোনালোকেও ঘৰত এইদৰে বনাব, মানে বজাৰতকৈ বহুত বেছিয়ে ভাল হয় মানে খাবলৈ বাবে। আৰু একেবাৰে শেষত বেছি টেষ্টি হ'বৰ বাবে মই 1 চামুচ ইয়াতে জালুকৰ গুড়ি দি দিছোঁ। তেতিয়া জালুকৰ গুড়ি দি দিলে খাবলৈ আৰু টেষ্টি হয়। আৰু এয়া চাওমিনখিনি মোৰ হৈ গ'ল। আৰু এতিয়া মই চাওমিনখিনি অলপমান প্ৰাঞ্চুৰ বাবে উলিয়াই দিওঁ। তাৰপিছতে আমিও অলপ অলপ লৈ লওঁ। আৰু এইখিনি একাপ গাখীৰ চাহৰ লগত যেতিয়া খাব, মানে খুব টেষ্টি হয়, খুবেই ভাল লাগে খাই। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময়ত, ধৰক ছানডে যেতিয়া সকলো ঘৰত থাকে তেতিয়া বনাব, আৰু ইভিনিং সময়ত বনাব, আলহী আহিলে বনাই খুৱাব, খুবেই টেষ্টি। আৰু আপোনাক মানে একদম তাৰিফ কৰি কৰি মানে একদম কৈ থাকিব আৰু খুব ভাল হৈছে, খুব ভাল হৈছে বুলি। তো বাই বাই। তো আজি মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা কমেণ্টছ কৰিব। থেংক ইউ।